Hi everyone, পুনৰবাৰ আকটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো আৰু আজি আকৌ এবাৰ আপোনালোকক দেখাব বিচাৰিছো নামৰূপৰ চাং বজাৰ। বহু দিনৰ আগতে মোৰ এজন ফলোৱাৰ্ছে তেখেতে মোক কমেন্ট কৰি জনাইছিল যে বাইদেউ আপুনি নামৰূপৰ ভিডিঅ'বিলাক দি থাকে, ডেইলি মাৰ্কেটৰ ভিডিঅ' দিছে, ডিস্কো বজাৰৰ ভিডিঅ' দিছে, কিন্তু কেতিয়াও চাং বজাৰৰ দিয়া নাই। দিছিল অৱশ্যে তেখেতে হয়তো চোৱা নাই, কিন্তু তেখেতৰ ৰিকুৱেষ্টটো অনাৰ কৰি মই আজি আপোনালোকৰ মাজত চাং বজাৰখন লৈ আহিছো। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব, কমেন্ট কৰিব নাপাহৰিব, লগতে জানে আৰু মোৰ প্ৰফাইলটো ফলো কৰি দিব আৰু নতুন নতুন আপডেটবিলাক পাই থাকিব। প্ৰায় মই নামৰূপৰ ভিডিঅ' আপোনালোকৰ মাজত লৈ আহোঁ, দুলীয়াজনৰ ভিডিঅ' দিওঁ, মৰাণৰ ভিডিঅ' দিওঁ, আশে পাশে যিমানবিলাক জেগা আছে দিবলৈ চেষ্টা কৰোঁ আৰু তেখেতৰ ৰিকুৱেষ্টটো মই ৰাখিলোঁ। আৰু যদি তেখেতে এবাৰ চাই ধুনীয়া এটা কমেন্ট কৰি দিব। আৰু এইখনে হৈছে নামৰূপৰ চাং বজাৰ। ভাল লাগে বজাৰখনলৈ গ'লো, আচলতে সেইটো চাইডে যোৱা নহয় ইমান, সেইটো কাৰণে ভিডিঅ' বেছিকৈ বনোৱা নহয়, কিন্তু তেখেতৰ পটককৈ কমেণ্টটো মোৰ মনত পৰিলে, তাৰ পাছতে মই বোলো ঠিক আছে এবাৰ ভিডিঅ' এটা বনাই আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিওঁ। আৰু এইফালে দোকানবিলাকো অকণমান আপোনালোকক দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু যদি ভাল লাগে নিশ্চয় এবাৰ লাইক কৰি দিব আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি। তো আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ এভৰিৱান।